खुलुमबाय स्टुडिअ आं दानसोरां बसुमतारी गरेस्वराव हरखाब मोब्लिब गोहोनिफ्राय अर गोग्लैना गंथाम न'नि सायाव हांगार दिनै सानजौफुनि समाव मोब्लिब खारसारग्रानिफ्राय हरखाब अरखि गोग्लैना साइदुल आली इन्ताजुल आली माजबुल आली आरो हसेन आलम बिथांमोननि गासै गंथाम न'आ खामना सायाव हांगार जायो। अर खामनाय न'खरनि सोद्रोमाफोरा फोरमायनाय बादिब्ला हरखाबै मोब्लिब खारसारग्रा सार्किट हाउसनिफ्राय अरखि गोग्लैना बे जाथाया जायो। मख'नो गोनांदि बे गंथाम न' खामनायाव गासै 7 लाख रांनि धोन आरो सम्पति खहा जायो। लोगोसे गोनांथार डकुमेन्टफ्राबो खामजोबो होनना न'खरनि सोद्रोमाफोरा আইনৰ ওচৰত হয় মিটাৰ ওচৰত হৈছে চৌধুৰীজনে গোটাই লাগিছে আৰু আমাৰ গাঁৱৰ মানুহ দৌৰা দৌৰিকৈ আহিলে লাইনটো ময়ো কাটিলোঁ। কাটাৰ পিছত প্ৰত্যেকে আহি বাল্টি লৈ যোনে যেনেকৈ পাৰিছে কষ্ট কৰিছে, যথেষ্ট কষ্ট কৰিছে আৰু এজনে খিৰিকী ভাঙি ৰুমৰ ভিতৰত সোমাইছে। সোমোৱাৰ পিছত সহজ হৈছে জুতি নোমোৱাৰ কাৰণে তেওঁক আমি ধন্যবাদ দিওঁ। আৰু গোটেই মানুহবিলাকে যিমান পাৰে বাল্টিৰে মহিলাই হওক পুৰুষে হওক প্ৰত্যেকে আহিছে আৰু পানী মাৰিছে। তাৰ ফলত জুইটো কমি গৈছে। তাৰপিছত ফায়াৰ ব্ৰিগেড আহিছে। নাই ঠিকেই আহিছে তেওঁলোকে। আমি যিমানখিনি পাৰিছোঁ নুমাইছোঁ, মেইন জুইটো নুমাই গৈছে। তাৰপিছত যিবিলাক তাৰমানে অলপ জ্বলি আছিল কাঠবিলাকত আৰু টিঙত, পিছত সেইবিলাক জ্বলিছে। সময় এতিয়া মই চোৱাই নাই, সময় কিমান হ'ল টাইম চোৱাই নাই। প্ৰায় 15 মিনিটমান ভিতৰতে জ্বলি গৈছে। সম্পত্তিটো প্ৰায় 6-7 লাখ মান হ'ব, সেনেকুৱা হ'ব। পইচা পাই জ্বলিছে। বিভিন্ন ধৰণৰ দামী যিবিলাক তাৰমানে হেৰি আছিল সামগ্ৰী আছিল সেইবিলাকতো জ্বলি চাই হৈ গৈছে। প্ৰত্যেকে দেখিছে পানী চাই গোটাই গৈছে। দুই ঘৰত গুচি গৈছে। এনেকুৱা মহম্মদ শহীদুল আলী, মহম্মদ ইমতাজুল হক, মহম্মদ মজবুল হক, মহম্মদ মইনুল আলী, খাইৰুল হক, 4-5 জনৰ হৈছিলে অলপ। ঘটনাটো মানে আমিতো এনেকৈ চলি আছোঁ। এহঁতো কাম কাজ কৰিব গৈছে, হাজিৰা কৰে। তো হঠাৎ জুই উঠি গ'ল। জুই উঠে নতুন ঘৰটোত জুই উঠি যাওঁতে আমি যে হঠাৎ যাই চাওঁ, যিটো এটা লাইনৰ তাঁৰ আছিল, তাঁৰডাল শ্বৰ্ট হৈ পেলাই ওচৰত খৰি আছিল। খৰিৰ পৰা একদম ঘৰত জুই লাগি এই মানে 3-4 ঘৰ মানুহ শেষ হৈ গৈছে। সম্পত্তিটো 8-9 লাখ টকা হৈ যাব। পাকা ঘৰে আছিল। ঘৰ আপোনাৰ হেৰি গেছে, 1, 2, 3, 4টা ঘৰ গেছে। ঘৰ গেছে প্ৰথমৰ হ'ল শহীদুল, তাৰ মজবুল আলী, ইন্তাজুল আলী, খাইৰুল হক, হুসনে আলম।